মোৰ বন্ধু বান্ধৱীসকল বিটু ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি তাৰমানে একদম আজি এনেকুৱা এটা জেগাত যাব লৈছোঁ, তাৰমানে একদম অলপ ঘৰৰ বা অলপ আগত ধুনীয়াকৈ তাৰমানে কাঠফলা আৰু মাংসৰ গাহৰি মাংস জুতি ল'বলৈ তাৰমানে এটা ৰেচিপি টাইপৰ ব্লগ বনাবলৈ বিচাৰিছোঁ। ব্লগ আপোনালোকে মোৰ লগে লগে ধুনীয়াকৈ খাবলৈও পাব, সোৱাদো পাব, চাবলৈও পাব। বলক বন্ধুসকল, একদম এনেকুৱা এটা কথা আৰু দেই, এইকেইদিন তাৰমানে এনেকুৱা কপালখন ভাল হৈছে, অকল ইঘয় তাৰমানে অকল ধুনীয়াকৈ খাই থাকিব পাইছোঁ। তাৰমানে মাছ মাংস তাৰমানে একদম ধুনীয়া জুতি ক'ব নালাগে আৰু জুতি লওঁতে পেট গেথেল হৈ গৈছে। তাৰমানে আজি আকৌ আজি মোৰ নিজৰ শালপুতি তাৰমানে বাম গাঁৱলৈ তাত নিমন্ত্ৰণ কৰিছে। তাত একদম ধুনীয়াকৈ খাবগৈ লাগিব, মজাকৈ তাৰমানে মাছ মাংসৰ বোলে কি পাৰ্টি তাৰমানে তাত মাতিছে, তাত ধুনীয়াকৈ খাবগৈ লাগিব। তাৰমানে পম্পী মোৰ মানুহজনী আৰু ল'ৰাটো সিহঁতে আগত গৈ আছে। আপোনালোকে জানেই মোৰ একো নাই, একদম খোজকাঢ়ি যাওঁ, পাওঁ কেতিয়াকৈ পাওঁগৈ আপোনালোকক দেখাম। তাত খাবলৈ কি দিয়ে এটা ধুনীয়াকৈ দেখাম দেই আপোনালোকক। গাঁৱলৈ এতিয়া আপোনালোকে দেখিছে মটৰচাইকেলো নাই, চাইকেলো নাই, চাইকেলখন আছিলে চুৰে লৈ গ'লগৈ, একোৱে নাই। তাৰমানে একদম খোজকাঢ়ি পিনে গৈছোঁ। যদি কাৰোবাৰ বাইক যদি পাওঁ বাইক চাইক যদি পাওঁ ধুনীয়াকৈ মই একদম তাৰমানে এই মানুহজনীকে আৰু ল'ৰাটোকে মই পঠিয়াই দিম। তাৰমানে মই লাগিলে খোজকাঢ়ি যাম, নহ'লে কিবা ট্ৰেক্টৰ চেক্টৰত উঠি যাম ধুনীয়াকৈ। তাৰমানে তথাপিতো আজি খানাটো মিছ কৰিব নোৱাৰোঁ। খানাটো শালপুতে ফোন কৰোঁতে একদম ঘপকৈ ক'লে তাৰমানে যে কাঠফলা 2 কেজিমান বা 3 কেজিমান কাঠফলা খাবি নাই, আনি থৈ দিম বুলি ক'লে। খামতো বোলো, এইটো নোপোৱা বস্তুটো খাম বুলি ক'লোঁ। সেইটো কাৰণে একদম তাৰমানে মোৰ জিভা পানী পৰি আছে। তাৰপিছত একদম গাহৰিৰ লগত কাঠফলা বনাম বুলি কৈছে, আৰুতো কিবা কিবি থাকিব, সেইটো জানেই ধুনীয়াকৈ। আলহী ভাত খুৱাব লৈছে সিহঁতক, তথাপিতো নিমন্ত্ৰণ কৰিছে শালপুতে মৰম চেনেহত। যাওঁ মাতিছে যেতিয়া ৰণকো যাব দিছে, নেমাতিলে ভোজকো যাব দিয়া নাই। সেইটো কথাই হ'ল আৰু এতিয়া মাতিছে ধুনীয়াকৈ যাম, তাৰমানে ধুনীয়াকৈ খামগৈ শালপুতক। খাই বৈ আহিম। এতিয়া প্ৰায় 5টা বাজিলে, সন্ধিয়া হওঁ অৱস্থাই হৈ গ'ল আৰু এতিয়া কেমেৰাটো তাত উঠাবলৈ পাওঁনে নোৱাৰোঁ। দাম আইফোনটো নহয় ন বন্ধুসকল, আইফোন নহয়, একদম সস্তীয়া মোবাইলত কেমেৰা কৰোঁ। তাৰমানে একদম তথাপিতো ধুনীয়াকৈ দিবলৈ চেষ্টা কৰিম আপোনালোকক দেই, দিম দেই। তাৰমানে বন্ধুসকল গম পাইছে এতিয়া ফাউককৈ লগত আহিলে গাঁৱৰ পৰাই দেই বাইকত। এতিয়া এনেও মোৰ অৱস্থা বেয়া জানেই আপোনালোকে। ধুনীয়াকৈ এতিয়া খোজকাঢ়ি যাবলৈ নোৱাৰোঁ, উপায়তো নাই। মাইকী মানুহ এতিয়া কেনে খোজকাঢ়ি যাব, মইতো ট্ৰেক্টৰ চেক্টৰ উঠি যাব পাৰোঁ, হয় নহয়। তাৰপিছত এতিয়া ধুনীয়াকৈ এই বাইকখনত উঠাই পঠাই দিওঁ। তাৰমানে মই এতিয়া অকণমান ফ্ৰী হ'ম মই যা তাৰ লগত উঠি পিনে যাম আৰু সিহঁতে তহঁতি গৈ থাক যা এতিয়া ধুনীয়াকৈ এতিয়া মানুহজনী আৰু ল'ৰাটো ধুনীয়াকৈ গ'ল। তাৰমানে মই ধুনীয়াকৈ যাবলৈ তাৰমানে মোৰ এতিয়া একো সুবিধা পোৱা নাই। এতিয়া ট্ৰেক্টৰ চেক্টৰ আহিব চাগে দেই, কিবা কিবি ধুনীয়াকৈ ট্ৰেক্টৰ চেক্টৰ আহিব। তাৰমানে মই এতিয়া ধুনীয়াকৈ যাম এতিয়া সিহঁতে গৈ থাকিলে কাঠফলা আৰু মাংস তাৰমানে একদম ধুনীয়াকৈ শালপুতিৰ লগত বনাবগৈ। তাৰমানে মাছে মঙহে তাৰমানে জুতি ল'বগৈ লাগিব যে, সেইটো কাৰণে আগত পঠিয়াই দিছোঁ তাৰমানে দেই বন্ধুসকল। হ'ব খাম দেই। ঘৰ পালোহি আৰু দেই, শালপুতিৰ ঘৰ পাই পিনে এতিয়া কথা চথা আকৌ নেপাতো। কাঠফলা বুলি আপোনালোকক কৈছিলোঁ। তাৰমানে ধুনীয়াকৈ একদম কাঠফলাখিনি আগত চাই লওঁ আৰু যিটো লোভত আহিছোঁ ন, ধুনীয়াকৈ লোভত আহিছোঁ। গাহৰি মাংস আৰু কাঠফলা খুৱাম বুলি কোৱা কাৰণে আহিলোঁ, হয় ন বন্ধুসকল। নহ'লে নাহোৱে মই একদিন অকল এনেকৈ খাই থাকোঁতে গৈছে আৰু পেটটো ধুনীয়াকৈ গেথেল হৈ পিনে বিন্দাছ। তাৰমানে অকল পেটটো মই ভৰাই লৈ যাব পাৰিলে হ'ল আৰু তাৰমানে ঘৰটো বাচি যাব, চাউণ্ডত বাচি যাব ঘৰ, হয় ন বন্ধুসকল। ধুনীয়াকৈ আহিব তাৰমানে কাঠফলাটো মই খাই নাপাওঁ একেবাৰে। তাৰমানে ইয়াত কথাটো ক'লে যে কাঠফলা খোৱা কথাটো একদম ধুনীয়াকৈ তাৰমানে কাঠফলা চাঠফলা খাম বিন্দাছ। আপোনালোককো দেখাম তাৰমানে কাঠফলা কিহৰ লগত জুতি কৰি পিনে বনাব বাইদেউ। শালপুতি মানুহজনে মোৰ বাইদেউ হয়। তাৰমানে একদম ধুনীয়াকৈ বাইদেউ এতিয়া কিহৰ লগত বনাব সেইটো নাজানো। মুঠতে কাঠফলা মেইন, হয় নহয়। মাংস সদায় পাই থাকোঁ, কাঠফলাটো সদায় নাপাওঁ। কাঠফলাটো আপোনালোকক দেখাই আছোঁ একদম ধুনীয়াকৈ। কোনে আপোনালোকে কাঠফলা ভাল পায় ধুনীয়াকৈ কমেণ্ট কৰিব হা। কোনে ভাল পায় ধুনীয়াকৈ কমেণ্ট কৰিব। তাৰমানে সিহঁতে বাহিৰত বহি আছে। এতিয়া মানুহজনী ইয়াতে উঠনি পালেহিয়ে পাই বুলি ধুনীয়াকৈ তাত বহি আছে চাহ তাহ খাবলৈ। তাৰমানে মই এতিয়া বৰ্তমান কাঠফলাটোৱে মেইন, হয় নহয়। কাঠফলা লগতে আহিছোঁ, কাঠফলা নোহোৱাটো মই নাহোঁ শালপুতিৰ লগত। ধুনীয়াকৈ তাৰমানে কাঠফলা গাহৰি জুতি বুলি ক'লে যে মই এখন থাকিব নোৱাৰি পিনে ধুনীয়াকৈ আহিলোঁ। তাৰমানে মেইন অকল কাঠফলাখিনি চাম আগতীয়াকৈ দেই বন্ধুসকল। ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ আৰু কাঠফলাখিনি জিং চাওক। এইটো চাওক আকৌ, জিভা পানীয়ে পৰিছে দেখি পিনে। আপোনালোকে চাওক না, ইমান ধুনীয়া ধেত ক'তনো পায়। মাংসৰ লগত একদম দিব লাগিব, লোপ লাপ কোনে খায় কোনে নাখায় নাজানো। তাৰমানে একদম নিজৰ পৰা খাই পিনে পেটটো গেথেল গাহৰি গতে কৰি পেলাই ধুনীয়াকৈ তাৰমানে ঘৰলৈ গুচি যামগৈ আৰু। এইকেইদিন এনেকৈ ধুনীয়াকৈ চলি আছোঁ, সিঘৰত ধুনীয়াকৈ খাই আছোঁ। আকৌ কাইলৈ এখন নিমন্ত্ৰণ কি হৈছে একদম ক'ব পৰা নাই। নে লক্ষী সোমাইছে নে কপালে ফুটিছে ক'বই পোৱা নাই। তাৰমানে একদম ধুনীয়াকৈ খাবলৈ একদম খাওঁ লাগি থাকে। তাৰমানে আকৌ মাংস কথাটো ক'লে যে একদম জিভা পানীয়ে পৰে। তাৰমানে আজিতো কাঠফলাৰ কথা ক'লে একদম ধুনীয়াকৈ আৰু জিভা পানী পৰি যায়। তাৰমানে আপোনালোকে দেখিছে অলপ পিছত আইজন এতিয়া বৰ্তমান মাংসটো অনা নাই বুলি কৈছে। কাঠফলাটো দিনতে আনি পিনে ৰেডি কৰি থৈছে। এতিয়া গাহৰিটো অনা নাই বুলি কৈছে। ধুনীয়াকৈ এতিয়া শালপুতি গৈ একদম গাহৰি চাহৰি আনি তাৰমানে বিন্দাছ তাৰমানে গাহৰি চাহৰি আনি ধুনীয়াকৈ এতিয়া খাম। খোৱাটো আপোনালোকক ধুনীয়াকৈ দেখাম আৰু দেই। একদম তাৰমানে বন্ধুসকল যে একদম মই মাংস বুলি পিনে যে অকণমান আগত কৈছিলোঁ যে শালপুতিয়ে মাংস আনিব গৈছে বুলি। তাৰমানে একদম ধুনীয়াকৈ তাৰমানে মাংস আনিলেগৈ বেচেৰা একদম তিতি বৰষুণ দিলে আজি বাইকত তিতি তাৰমানে মাংস চাংস ধুনীয়াকৈ আনিলে। তাৰমানে
কাঠফলা মাংস পিঁয়াজ চিয়াজ কাটি তাৰমানে ধুনীয়াকৈ তাৰমানে গোটেই বাইদেৱে চব ধুনীয়াকৈ আয়োজন কৰিলে তাৰমানে এতিয়া আয়োজন কৰি পিনে এতিয়া বনাম বুলি কৈছে 1 ঘণ্টামান লাগিব বুলি কৈছে কিন্তু বনোৱাটো নিদিখাঙা এতিয়া ধুনীয়াকৈ শুই থাকিম তাৰমানে খোৱাটোকে দেখাম দেই বন্ধু গোটেইকৈ তাৰমানে ধুনীয়াকৈ মাহঁতক দিছে তাৰমানে মা দুজনী আৰু নবৌজনী মানে সিহঁতে ডাঙৰ যে আমাৰ গোটো সিহঁতক দিছে তাৰমানে একদম আমি সৰু যে আমি একদম পিছত খাম মানে গোটেইকেইজনে যিকেইজন মানে সৰু মানে একদম ধুনীয়াকৈ পিছত খাম এতিয়া নবৌ হাতে তাৰমানে মা একদম ধুনীয়াকৈ খাইছে তাৰমানে একদম ধুনীয়াকৈ মাছে মাংসই কি দিছে জানো ভগৱানে জানে দিছেনে নাই দিয়া মই এনেই ক'লেও হ'ব নেকি এই ধুনীয়াকৈ এইফালে নবৌ এইফালেও নবৌ এইফালেও নবৌ মানে এই দুইজনী নবৌ তাৰপিছত মাহকেইজনী মই কেনেকুৱা জিক জাককৈ আপোনালোকক দেখাম দেই ধুনীয়াকৈ চাব দেই এই আপোনালোকে দেখিছে মানে মোৰ বেলেগ এটা ভিতৰত মোৰ ঘৰৰ যে মানে একদম নিজৰ খেতি বুলি যে কৈছিলোঁ যে নিজৰ মাটিতে আজি ভিডিঅ'টো বনাইছিলোঁ বুলি কৈছিলোঁ সেইটো ব্লগত মানে এই মাজনীয়ে আপোনালোকক যে যেনেকুৱা দৃশ্য যে দেখালে যে একদম ইটো সিটো খাই পিনে যে আলিত যেনেকুৱা তাৰমানে একদম তাৰমানে কি ৰাসৰ মানে ৰাস টানিলে যেনেকুৱাকৈ আপোনালোকক দেখাইছিলে যে আপোনালোক কৈছিলোঁ নিচা হোৱাৰ পিছত যে ধুনীয়াকৈ আকৌ পুখুৰী যে যেনেকুৱাকৈ হাতিছিলে এইজনী মা আপোনালোকে চাওক এইজনী দেখিছেনে এয়া কেনেকুৱা পিচকৈ খাই আছে ধুনীয়াকৈ মাছে মাংসই তাৰমানে একদম ধুনীয়াকৈ জুতি লৈ খাইছে এয়া আপোনালোকে চাওক এয়া দেখিছেনে এয়া এয়া ধুনীয়াকৈ খাইছে এয়া ধুনীয়াকৈ খাই আছে তাৰমানে সিহঁতে যদি এতিয়া খাই খতম হৈ যায় তাৰমানে তেতিয়াহে আমাক দিব বুলি কৈছে তাৰমানে ইয়াত মানে শালপতি মানে বাইদেউ মানে শালপতি মানুহজনীয়ে আমাক মানে সিহঁতে মাহঁতে আজৰি হৈ লওক মানে জেগাটো কম অকণমান ঠেকমেক হৈছে ল'ৰাৰ কিবাবিলাকৰ পৰা অকণমান সৰু হোৱা হৈছে বুলি কৈছে এতিয়া মাহঁতক সেইটো ডাঙৰখিনি আগত দি লৈছে তাৰপিছত ধুনীয়াকৈ তাৰমানে আমাক দিম বুলি কৈছে গোটেইকেইজনকে শালপতি 3জনমান আছোঁ এতিয়া আৰু দাদা 2জনমান আছে তাৰমানে গোটেইকেইজনে আমি ধুনীয়াকৈ লগতে খাম আৰু এয়া মাহঁতে খাই আছে সিহঁতে খাই লওক সিহঁতৰ পিছত তাৰমানে আমাৰ খানা হ'ব দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ মাহঁতক যে আপোনালোকৰ আগত যে খোৱা দেখাইছিলোঁ আগতীয়াকৈ যে ডাঙৰ ভাগ সৰু ভাগ তাৰমানে ধুনীয়াকৈ মাহঁতে এতিয়া খাই মেলি আজৰি হৈ গ'ল তাৰপিছত গোটেই মানে দাদা 2জন মানে শালপতি 3জনে মানে গোটেই 3জনে তাৰমানে একদম ধুনীয়াকৈ তাৰমানে সিহঁতে খাই আছে এতিয়া ময়ো খাই আছোঁ তাৰমানে ধুনীয়াকৈ শেষত তাৰমানে আপোনালোকক তাৰমানে খোৱা বোৱাটো দেখাইছোঁ তাৰমানে ধুনীয়াকৈ আপোনালোকে ধুনীয়াকৈ স্কিপ নকৰাকৈ ধুনীয়াকৈ চাব তাৰমানে এতিয়া মাছে মাংসই তাৰমানে ধুনীয়াকৈ দেখাইছোঁ এইটো মাংসটো দেখাই দিয়া তুমি মাংস আছে গাহৰি মাংস তাৰপিছত এইটো আমাৰ গাঁৱলীয়া লোকেল খানা দালি আছে আৰু কচু আছে ঔটেঙা আছে দালি আছে লোকেল খানা গাহৰি মাংস আছে লগত এইটো চুলাই তুলাই আছে ধুনীয়াকৈ চাটু আছে লগত চাটু আছে এইফালে আমাৰ হালৰ মুখখন দেখাই দিয়া এইফালে আমাৰ যোনে মানে বনাইছিলে ন খানাটো তাকে সেইটো মেইন ন বাইদেউ দেখাই দিয়া ধুনীয়াকৈ এইজনী বাইদেউ হয় বাইদেউ ধুনীয়াকৈ বনাই মেলি আমাক খুৱাইছে তাৰমানে একদম ধুনীয়াকৈ খুৱাই মেলি তাৰমানে আজি বতৰটো বৰ বেয়া তাৰমানে বৰষুণ দি দিলে ঘপকৈ তাৰমানে দিনত তাৰমানে ধুনীয়াকৈ ৰ'দ দি আছিলেতো মাজতে ঘপকৈ ঘিংখাং কৰিলে আৰু বতৰটো বৰষুণ দি দিলে তাৰমানে মানে আপোনালোকে একদম ধুনীয়াকৈ আপোনালোকক দেখালোঁ মানে কাঠফলা আৰু গাহৰি মাংস জুতি লৈ মানে খালোঁ ধুনীয়াকৈ শালপতিহঁতৰ ঘৰত মানে শালপতিহঁতৰ ঘৰৰ পৰা মানে অহা টাইমটো আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ কাৰণ কেলৈ মানে আপোনালোকক কৈছিলোঁ মানে আজিৰ দিনটো বৰষুণ দি আছে বুলি মানে বৰষুণ দিলে মানে অহা টাইমত বৰষুণ দিলে মানে অলপ দেৰি হৈ গ'ল বৰষুণ দিয়াৰ ফলত মানে একদম কাৰেণ্ট গুচি গ'ল কাৰেণ্ট যোৱাৰ পিছত মানে একদম কেমেৰা উঠাবলৈ নোৱাৰিলোঁ আন্ধাৰ হৈ গ'ল মানে তাত কেমেৰা নুঠে মোবাইলত মানে কেমেৰা নুঠে সেইটো কাৰণে আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ তাৰমানে আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি ক'ব তাৰমানে ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মানে ছাবস্ক্ৰাইবটো আপোনালোকে ধুনীয়াকৈ কৰিব আৰু শ্বেয়াৰটো ধুনীয়াকৈ কৰি দিব শ্বেয়াৰ আপোনালোকে একেবাৰে নকৰে মই প্ৰতিটো ভিডিঅ'তে আপোনালোকক ক'ব লাগে প্লিজ শ্বেয়াৰটো ধুনীয়াকৈ কৰি দিব তাৰমানে ছাবস্ক্ৰাইব ধুনীয়াকৈ কৰি দিব আপোনালোকৰ মৰম পালে মই আৰু ধুনীয়া তাৰমানে ভিডিঅ' বনাবলৈ মানে বেলেগ ধুনীয়া নতুন জেগাত যাবলৈ পাৰিম ইমানতে ভিডিঅ'টো সামৰণি মাৰিব লৈছোঁ বাই